এই তই তেনেকৈ মোলৈ চাইছ যে মোবাইল টিপি আছ। পঢ়িব লাগে নে মোবাইল টিপিব লাগে হা? এই মই অকণমান সময়হে চাইছোঁ ৰ'বা। তই অকণমান সময় চাইছ, উঠনিৰ পৰা মই মোবাইলৰ মাত শুনি আছোঁ। পঢ়িব নালাগে। এদিন তেনেকৈ গালি পাৰি নাথাকিবা দেই মা। মোবাইল থ পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব, সেইটো কথা নাজানো নেকি? নথওঁ মোবাইল। পঢ়ি শুনিনো কেইটামানো ডাঙৰ হৈছে। মানুহ ভাত খাইহে ডাঙৰ হৈছে। কোনটো মানে ডাঙৰ হোৱা দেখিছা তুমি? বেলেগৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকত ইমান তেনেকৈ পঢ়ি থাকে, মাকহঁতৰ লগত এনেকৈ মুখে মুখে চুপতিও নামাৰে। তই মোৰ লগত এনেকৈ মুখৰ চুপতি মাৰি থাক যে। বেলেগৰ ঘৰৰ মাকে ল'ৰা ছোৱালীকেইটাক এনেকৈ গালিও পাৰি নাথাকে, তুমি মোক এনেকৈ গালি পাৰি থাকা যে। তই মোক এনেকৈ ক'বলৈ আহিছ যে। তই এতিয়া মানে কি বুজাব বিচাৰিছ? বেলেগৰ মাকহঁতৰ লগত মোক কিয় মিলাইছ? মই বেলেগৰ মাক নহয়। তেনেহ'লে তুমিও মোক বেলেগৰ ল'ৰা ছোৱালীৰ লগত কিয় মিলাইছা? ময়ো বেলেগৰ ঘৰৰ ল'ৰা ছোৱালী নহয়, তোমাৰেই ল'ৰা। সভ্যজনা মোৰ লগত তৰ্ক কৰিবলৈ আহিছে। শুনিছানে? ক'ত আছাও? মোৰ চাঠা টেমাটো বিচাৰি পোৱা নাই। ক'ত আছা? পেলাই আহাচোন। কি হ'ল? কিয় টেটুডাল ফালি মৰিছে? কোনো এটা কাম নিজে কৰি ল'ব নোৱাৰে, মোক টেটু ফালি থাকিলেহে হয়। তুমি ক'ত বস্তুবোৰ থোৱা মই বিচাৰিয়ে নাপাওঁ। মোৰ চাঠা টেমাটো কি হ'ল? মানুহটো দেখিবলৈ চাঠা টেমাটোৰ নিচিনা দেখোন। আকৌ চাঠা টেমা বিচাৰি পোৱা নাই যে। কিয় শুনি আছা? কিহত মগ্ন হৈ গ'লা? চাঠা টেমাটো ক'ত আছে কোৱা? হেৰি, আপোনাৰ চাঠা টেমা মই কেনেকৈ জানিম? আপুনি ক'ত আছে বিচাৰি লওক, গৈ যাওক। চাধাডাল খাই খাই আপোনাৰ চেহেৰাটো একে চাঠা টেমাটোৰ নিচিনা হৈ গৈ আছে, দেখিছেনে? চাঠা টেমা বাদ দিয়ক, ভাত চাত কিবা এটা খাওক। এই চাঠা টেমাবিলাকত খাই থাকি নিজৰ স্বাস্থ্যটো বেয়া কৰি নল'ব। তোমাৰ নিচিনা কি বুলিৰ নিচিনা হ'ব লাগে নেকি? মোক চম্ভালি কথা ক'ব দেই, কাক বুলি নিচিনা ক'বলৈ আহিছে? তোমাকে কৈছো স্বাস্থ্যটো অকণমান কমোৱা। তোমাক লৈ পেলাই ক'ৰবাত যাবলৈ লাজে লগা হৈছে। ইমান শকত হৈছা, অকণমান খীনাবলৈ নোৱাৰা নেকি? এই লকডাউন পাই পেলাই ঠিকছে খাই শকত হ'বলৈ আহিছা। মোতকৈও তুমি বেছিকৈ খোৱা। দিনটোত তুমি 5-6 কাঁহীমান খোৱা নেকি? আপুনি মানে কি ক'বলৈ বিচাৰিছে? মই মানে ৰাক্ষস? গোটেই দিনটো কাম কৰি মেলি ঘূৰি ফুৰোঁ, আকৌ আপুনি মোক খোৱাটো চকু দিয়া আছে। চকু দিবই লাগিব দিয়াচোন। তোমাৰ যিটোহে চেহেৰা হৈছে, মই বাটৰ ফালে ওলাই যাবলৈ নোৱাৰোঁ। মোৰ সমনীয়া মানুহবোৰে কয়, সৌ দুলিটো লৈ পেলাই আহি আছে চা। মোৰ কিবা লাজ নালাগে নেকি? মোৰ লগত লাগিলে যাবই নালাগে, মোক ৰাস্তা দিয়ক, মই কিটচেন যাওঁ। আহক। বেটি, মোক চাহা টেমা বুলি কবি আৰু কবিনে? চাহা আজি জেগাত পৰি গ'ল। মা, মোৰ ভোক লাগিছে, কিবা এটা খাবলৈ দিয়াচোন। পঢ়া শুনাৰ কোনো ধান্দা নাই, খাবলৈ হৈ গ'ল তোৰ। ভোক লাগিছে কাৰণেহে খাবলৈ আহিছোঁ, এনেই খাবলৈ নাহো নহয়। খাবলৈ হ'লে মাতিম, যা ইয়াৰ পৰা যা। হ'ব দিয়া। মই খোৱাকেইটা চকুত দিয়ে, বেলেগে খোৱা নিদিয়ে। নিজে আৰু অলপ সময় পাছত টেটুটো ফালিবই এতিয়া। মই খাই দুলিটোৰ নিচিনা হৈছোঁ, কথা ক'বলৈ আহিছে। কথা কয়, মই দুলিটোৰ নিচিনা। তমু মোক নিলে লাজ পায়, ৰাস্তাত হেৰি হয়। নিজে চাধা টেমাটোৰ নিচিনা হৈ গৈ আছে, এতিয়া মোক কথা ক'বলৈ আহিছে। সঁচাকৈ বাৰু বেছিকৈ শকত হৈছোঁ নেকি? অকণমান ক্ষীণাব লাগিব। কাইলৈ ৰাতিপুৱা সোনকালে উঠি খোজ কাঢ়িব লাগিব। অকণমান ফেটছটো কমে নেকি, বেছিকৈ বাঢ়িছে, সেইকাৰণে মোক আজি দুলিটো বুলি ক'ব পৰা হ'ল। কাইলৈৰ পৰা এক্সাৰচাইজ কৰিম, তাৰপিছত দেখাম মই কিমান ধুনীয়া।